Hey guys, Assalamualaikum, Namaskar, welcome back to my YouTube channel. আজি মই কলেজৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিলোঁ কাৰণ এইকেইদিন আমাৰ কলেজত খেল আছে, কলেজ উইক আছে মই কেইদিনমান 8 দিন তো কেইদিন কি কৰোঁ খেলবোৰ সকলোবোৰ আপোনালোকৰ লগত অলপ অলপ শ্বেয়াৰ কৰিম। তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আমাৰ নাটক চাই মেলি পেলাই ইমান বেছি ভোক লাগিছে এতিয়া কলেজৰ কেণ্টিনত আহিছোঁ অলপ খাই লওঁ আৰু এয়া আমাৰ পুৰি আনি দিয়াৰ মানুহজনী আৰু কিবা কবি নেকি কিবা এটা কৈ দে ব্লগ বনাই মানে বাইদেউ আমাৰ ফেমাছ হৈ যাব এনে সুবহানাল্লাহ। আজি আছে আমাৰ কলেজত ৰেলী আৰু সকলোকে ট্ৰেডিশ্যনেল ড্ৰেছবোৰ পিন্ধি আহিব দিছে। ডিপাৰ্টমেণ্টৰ পৰা কৈ দিছে কোনে কি পিন্ধিব আৰু আমাক গ্ৰীণ কালাৰ চাদৰ মেখেলা পিন্ধিবলৈ আহিব দিছিলে। তো মই ইউনিফৰ্ম পিন্ধি আহিলোঁ কাৰণ মই চম্ভালিব নোৱাৰোঁ যিহেতু। ব'লক আপোনালোকক অলপ থুলমূলকৈ দেখুৱাই দিওঁ। এইটো লাইন গৰু বিহু। এই হিমাদ্ৰী গেপ কৰিলে গাড়ীত মিচিং এই আমাৰ লগৰ ছোৱালী কেইজনী কইনা হৈছে কইনা ধৰা কৰবাত ৰৈ আছো নেকি নে গৈ আছো আকাশ পাতাল আন্ধাৰ গেছ dear spectators guests when the stars through down भारती स्वयं प्रभा समुज्वला स्वतंत्रता पुकारती वस्त्र हात মেলি শূন্যতে ব্ৰহ্মাণ্ড উফৰিছে হ'ব ভাষণ মানে ভাষণ দিব আৰু হৈ আছে চাগে নেকি। ব'লক আপোনালোককো দেখুৱাওঁ মোৰ লগত সকলো প্ৰেছৰ মানুহসকল আহিছিলে এষাৰ ক'বলৈ দিছিলে সঁচাকৈ কিবা এটা ভাৱে আচলতে অনুভৱে আচলতে মোক খুন্দা মাৰি নগাঁও ছোৱালী কলেজৰ উপাধ্যক্ষা শ্ৰীযুতা কল্পনা ভট্টাচাৰ্যী ডাঙৰীয়ানী আমাৰ ভাষণ শুনা শেষ আৰু এতিয়া দিছে আমাক পেকেট লাঞ্চ চাই লওঁ মেমে বুলি কৈছে বোলে চিকেন বিৰিয়ানী দিছে দে চাই লওঁ কি চিকেন বিৰিয়ানী দিছে। এইটো চিকেন বিৰিয়ানী নহয়তো ইয়াত কি যে পোলাও আৰু চিকেনৰ তৰকাৰী দিছে চিকেন কাৰী পোলাও আৰু চিকেন কাৰীহে দিছে। গাইজ আৰু আজি হৈছে মাৰ্চৰ 10 তাৰিখ আৰু আজি আমাৰ কলেজ উইকৰ লাষ্ট ডে হয়
আৰু মই পূৰা কলেজ যাবৰ কাৰণে ৰেডি হৈ গ'লোঁ। প্ৰায় 11টা বাজি গ'ল। 10টাৰ পৰা ভেকশ্যন প্ৰতিযোগিতা আছিলে, সেইটো গৈ কেনে নাপামেই, মই বহুত লেট হৈ গ'ল যিহেতু মোৰ। আৰু 1টা বজাত আহিব ছিংগাৰ, আৰু কোন আহিব সেইটো আপোনালোকে ভিডিঅ' চালে গমেই পাই যাব। আৰু মই কলেজ আহি পেলাই পাই গ'লোঁ। আৰু এতিয়া ভেকশ্যন প্ৰতিযোগিতা হৈছে, যিহেতু মেমহঁতে যিসকলে পাৰ্টিচিপেট কৰিছে সেইসকলক ৰেগিং কৰি আছে। ব'লক আপোনালোকক এক ঝলক দেখুৱাই দিওঁ। যিহেতু কইনা ইয়াত আমি সৰ্বা দেখিছোঁ, দৰাটো এটা ৰোল হৈয়ে থাকি গৈছে, গতিকে কইনাই গাব, আমাৰ ছোৱালীবিলাকেও সহযোগ কৰিব আৰু কইনাই নাচিব। আমাৰ এটা গান বাজিব, দৰা কইনা দুয়ো নাচিব। গৈছোঁ ইনডোৰ ষ্টেডিয়ামত, কাৰণ আমাৰ বাবে খোৱাৰ আয়োজন কৰা হৈছে কলেজৰ পৰা। তো আমি এতিয়া তাত যাম, গৈ কেনে আপোনালোকক দেখুৱাইছোঁ কি খুৱাব আমাক। ব'লক। ইমান ঢেৰ লাইন, তাৰপৰা নিজে লৈ খাব লাগিব। এতিয়া ইমান ৰৈ থাকি পেলাই লাইনত ৰৈ কেনে এতিয়া পালোঁ, আৰু এতিয়া খাই লওঁ। আৰু কলেজত খোৱালে ইমান সহজ কথা নহয়, লাইন ধৰি কেনে লাহে তাৰপাছতে খাব লাগে। আৰু এতিয়া আমি খাই লওঁ দেই। পিছে গৈ পেলাই ভাত, এইফালে কিবা দালি, চিকেন, আকৌ এইটো মাছ, কিবা আঞ্জা বনাইছে কচুৰে, আৰু এইবিলাক কি ভুজিয়া কিবা এটা বনাইছে নাজানো। আৰু এইফালে চালাড আৰু নেমু, আৰু একো লোৱা নাই দেই। আহি পেলাই চাগে পাই গ'ল নেকি ৰিচা বৰদোৱাছ আৰু ৰোহিত সোণাৰ। আপোনালোকক দেখুৱাইছোঁ, ব'লক। শুনা পোৱা গৈ আছে চাগে। তো কালি মই আৰু ভিডিঅ'টো এণ্ড কৰা নহ'লে, আৰু আজি মই নেক্সট ডে মৰ্ণিঙত ভিডিঅ'টো এণ্ড কৰিবলৈ ওলাইছোঁ। কালি ইমান লৰালৰিকৈ আহিছোঁ আৰু ইমান বেছি লেট হৈ গৈছে, তো আজি ভিডিঅ'টো এণ্ড কৰি দিওঁ। যদি মোৰ ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে প্লিজ লাইক কমেণ্ট কৰি দিব এণ্ড শ্বেয়াৰ কৰি দিব, আৰু যদি এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।